কি কম মানে চাওক আমি প্ৰথমতে যেহেতু কৰোনা ভাইৰাছৰ কাৰণে সকলোকে মই BTR তৰফৰ পৰা মানে অনুৰোধ জনাইছোঁ যে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেনেঞ্চ কৰি চলিব লাগে আৰু এই বানপানী কেৱল এইবাৰেই নহয় প্ৰতিবাৰেই 2-3 দিনমান বৰষুণ হ'লেই একদম কম পৰিমাণে বৰষুণ হ'লেই এই MB ৰোডটো এনেকৈ বানপানীৰে ভৰি পৰে। ইয়াৰ কাৰণ এটাই যে যিটো মাথাউৰি আছে এই মাথাউৰিৰ যি কাম সেই নিৰ্মাণ কামটো সম্পূৰ্ণ নিম্নমানৰ হোৱা হেতুকে এই অৱস্থাটো হয়। আৰু মই যোৱাকালি ছ'চিয়েল মিডিয়াত দেখিব পাৰিছোঁ যে কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়াই ইফালে আহিছিলে আৰু তেওঁ এই পৰিস্থিতিটো চাই যায় ছ'চিয়েল মিডিয়াত মই গম পোৱা মতে ছ'চিয়েল মিডিয়াত তেওঁ দিছে যে তেওঁ হেনো ইয়াতে আহি এই মানুহখিনিৰ বুজ লৈছে লগতে সাহায্য বিতৰণ কৰিছে। মই এইখিনি মানুহৰ লগত কথা পাতিলোঁ কিন্তু তেওঁলোকৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে কোনো ধৰণৰ সাহায্য বিতৰণ কৰা নাই। যে এইটো যে মিছলীয়া তেওঁলোক আচলতে BPFৰ দলৰ বিধায়কেই কওক বা BTC চিফেই কওক তেওঁলোক যে মিছলীয়া এইটো স্পষ্ট। গতিকে মই আহ্বান জনাম অসম চৰকাৰক যে যিখিনি নিম্নমানৰ কাম কৰিছে এই কামখিনি এটা শুদ্ধ তদন্ত হ'ব লাগে আৰু যিখিনি মানুহ আজি ইয়াতে ফচি আছে বা বানপানীত ওলাব পৰা নাই ঘৰৰ পৰা তেওঁলোকক যাতে ৰিলিফৰ ব্যৱস্থা কৰে তাৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ। তেওঁ হয় এইটো কথা মই অলপ আগতেই ক'লোঁ যে মহেশ্বৰ বড়ো ডাঙৰীয়া কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তেওঁ অকল ইয়াতেই নহয় এইবাৰতো দিয়াই নাই তেওঁলোক মানে ফটা ঢোল বজোৱা এজন বিধায়ক। তেওঁ প্ৰত্যেকটো সময়ত ৰাইজৰ দুৰ্যোগৰ সময়ত আহি মাত্ৰ দেখা দি যায় ছ'চিয়েল মিডিয়াত কয় যে মই বহুত সাহায্য দি আছোঁ। আজিৰ তাৰিখলৈকে মই ইয়াৰ আগতো 6 মাহমান আগতো বানপানী হৈছিলে তেখেতে কলাইগাঁওখন পৰিভ্ৰমণ কৰিছে। সাহায্য ক'ত বিতৰণ কৰে সেইটো তেওঁলোকেহে গম পায় কিন্তু আমাৰ এইখিনি ওচৰ চুবুৰীয়া মানুহ যিখিনি বানপানীত মানে ভুক্তভোগী যিসকল মানুহ তেওঁলোকে কিন্তু সাহায্যৰ নামত একোৱেই নাপায়। গতিকে তেওঁ মাত্ৰ নামত বিধায়ক হৈ আছে কামত কোনো ধৰণৰ কাম কৰা নাই আৰু বিশেষকৈ BTC অঞ্চলত BTR অঞ্চলত তেওঁ উন্নয়নমূলক কাম যে একো কৰা নাই আৰু এটা কামো তেওঁ দেখুৱাব নোৱাৰিব মহেশ্বৰ বড়ো ডাঙৰীয়াই যে কিবা এটা কাম কৰিছে বুলি। হয় EMO আছে BTCত EM থকা হৈছে। আমি EMক জগদীশ চৰকাৰ ডাঙৰীয়াক বাৰম্বাৰ আমি কমপ্লেইন কৰিছোঁ যে আপোনাৰ যি ঠিকাদাৰ বা আপোনাৰ যি দলৰ মানুহ সেই দলৰ মানুহবিলাক যিবিলাক কাম কৰে আপোনালোকে যি ঠিকা দিয়ে সেই ঠিকাদাৰবিলাকে একেবাৰে নিম্নমানৰ কাম কৰি আছে। এনেকুৱাকৈ আমি বাৰম্বাৰ তেওঁলোকক আবেদন জনাইছিলোঁ ভাৰবিলি কথা পাতিছোঁ বহিছিলোঁ কিন্তু তেওঁ কোনো ধৰণৰ ষ্টেপ নল'লে আৰু তেওঁলোকে এটা কথাই কয় এইটো এতিয়া কি কৰিম মই তেওঁলোকে কৰিছে মোৰ কৰিবলগীয়া একো নাই পাৰ্টি লেভেলত তেনেকুৱা ধৰণৰ গা এৰা মন্তব্য দিয়া পৰিলক্ষিত হৈছে। নাই EM ইতিমধ্যে আপোনালোকে সুবিধা এইটোৱেই যে বছৰত দুবাৰকৈ বানপানী হ'ব আৰু মানুহে এনেকুৱা সমস্যাত ভুগিব। আপোনালোকে দেখিছে মেইন টাউন আহিছে ইতিমধ্যে আপোনালোকেও আহিছে তাতে দেখিছে এতিয়া মেইন চকত BTR সিহঁতে মডেল BTC বনোৱাৰ কথা কৈছিলে কিন্তু মেইন টাউনত এতিয়া আপুনি মাছ মাৰিব পাৰিব ভুই ৰোৱা যাব তেনেকুৱা এটা পৰিস্থিতি। অকল তাতেই নহয় আপুনি আৰু অলপ আগত যোৱা যায় তেনেকুৱা ঠিক গোটেই ৰাস্তাটো PWDৰ ৰাস্তা MB ৰোডটোৱেই কওক বা KT ৰোডেই কওক কলাইগাঁও টংলা খাৰপিটিয়া ৰোড যিটোৱেই কওক আপুনি চাব ৰাস্তাৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা। এইটো জল পট এইটো মই কোৱা কথা নহয় জনসাধাৰণে কৈছে যে BTCত BPF চৰকাৰ এইবাৰ ফেইলৰ হৈছে আৰু আগন্তুক দিনত ইয়াৰ উত্তৰ জনসাধাৰণে দিব।